আমি আপোনাক অসম ভাওনা সভাৰ লোক এখন ফুলাম ভৰাই আমাৰ শ্ৰদ্ধাৰ নেতাজনকে আমি অসম ভাওনা সভাৰ তৰফৰ পৰা আদৰণি জ্ঞাপন কৰিছোঁ। অসম ভাওনা সমাৰোহৰ উপলক্ষে আজি আয়োজিত এই অনুষ্ঠানত আমাক সকলোকে আশীষ প্ৰদান কৰিবৰ বাবে সকলো সময়তে নিজক ভকতৰ স্বাৰ্থত জনতাৰ স্বাৰ্থত আত্মনিয়োগ কৰা শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পৰম পূজনীয় ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভু, ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ দেৱ গোস্বামী প্ৰভু আৰু আজি এই অনুষ্ঠানৰ সৈতে জড়িত থকা পৰম শ্ৰদ্ধেয় ব্যক্তিসকল, মোৰ সৈতে উপস্থিত থকা বিশিষ্ট সাহিত্যিক চিন্তাবিদ নিবন্ধকাৰ ঋষিকেশ গোস্বামী ডাঙৰীয়া, লখিমপুৰ বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া, অসম ক্ৰিকেট সংস্থাৰ সভাপতি ৰমেন দত্ত ডাঙৰীয়া, সমাজসেৱক মনোজ বৰা ডাঙৰীয়া, বসন্ত শইকীয়া ডাঙৰীয়া, জিলা পৰিষদৰ সভানেত্ৰী পাপু দত্ত হাজৰিকা ডাঙৰীয়ানী, মাজুলী জিলা মহিলা মৰ্চাৰ সভানেত্ৰী, বিচাৰক মণ্ডলী আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰা পৰম শ্ৰদ্ধাৰ মাজুলীবাসী ৰাইজ, জয় জয়তে গুৰুজনাৰ শ্ৰীচৰণত কোটি কোটি প্ৰণাম যাচি আপোনালোক সকলোৰে প্ৰতি মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ বিশেষ উদ্যোগত তেখেতৰ ইচ্ছা শক্তিৰ প্ৰতিফলন ঘটাই গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা সমাৰোহ তেখেতে আয়োজন কৰি অসমৰ সমাজ জীৱনক আধ্যাত্মিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে প্ৰবল চেতনা শক্তি প্ৰদান কৰাৰ উদ্দেশ্যে সমাজখন ভাওনা সমাৰোহৰ যোগেদি একত্ৰিত কৰাৰ যিটো মহৎ প্ৰচেষ্টা, ইয়াক আমি সকলোৱে শলাগ ল'বই লাগিব। ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভু কেৱল এগৰাকী সত্ৰাধিকাৰী নহয়, এগৰাকী বিশিষ্ট চিন্তাবিদ, অসমৰ সমাজ জীৱনৰ বিশিষ্ট গৱেষক। গতিকে তেখেতৰ জীৱনজোৰা সাধনাৰ অন্তত যিবিলাক পৰম সত্য তেখেতে আৱিষ্কাৰ কৰিছে মানৱ সমাজৰ, সেই সত্যৰ ওপৰত ভিত্তি কৰিয়ে বহু মহৎ উদ্যোগ তেখেতে অসমৰ এঠাইৰ পৰা আন ঠাইৰ লগতে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত মানৱ ধৰ্ম প্ৰচাৰ কৰাৰ বাবে তেখেতে আন্তৰিকতাৰে প্ৰয়াস কৰি আহিছে। মই শ্ৰী শ্ৰী ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভুক চৰণত কোটি কোটি প্ৰণিপাত যাচিছোঁ, আপোনাৰ আশীষ বিচাৰিছোঁ। আমিও সমাজ জীৱনৰ সৈতে জড়িত একোগৰাকী সাধাৰণ ব্যক্তি হিচাপে আমিও জনতাৰ মৰম বিচাৰোঁ, স্নেহ বিচাৰোঁ, জনতাৰ দিহা পৰামৰ্শ বিচাৰোঁ আৰু জনতাৰ সকলো সময়তে সঁহাৰি বিচাৰোঁ। কাৰণ জনতাৰ সঁহাৰিৰ অবিহনে আমাৰ কোনো প্ৰাসংগিকতাই নাই, আমাক জনতাই প্ৰাসংগিক কৰি ৰাখে। গতিকে সেইকাৰণে জনতাই হৈছে আমাৰ দৃষ্টিত ভগৱান স্বৰূপ। ঈশ্বৰৰ প্ৰতিচ্ছবিখনেই জনতাৰ মাজত বিৰাজমান হৈ থাকে। গতিকে ভগৱান প্ৰতি
গৰাকী ব্যক্তিৰ আত্মাত বিৰাজমান। গতিকে সেই ভগৱানৰ সন্ধানতেই আমি ঈশ্বৰ প্ৰাপ্তিৰ বাবে মহৎ কামৰ যোগেদি আমি মহৎ প্ৰচেষ্টা বিভিন্ন সময়ত হাতত লওঁ। আমাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰভু তেনেধৰণে এটি মহৎ যাত্ৰা আৰম্ভ কৰি সমগ্ৰ অসমৰ সমাজ জীৱনত এটি উল্লেখযোগ্য চেতনা প্ৰদান কৰিবলৈ সক্ষম হৈছে। ভাওনা মোৰ দৃষ্টিত মই এনেধৰণে মূল্যাংকন কৰোঁ, শাৰীৰিক সুস্থতা, মানসিক সবলতা আৰু মানৱীয় গুণৰ অধিকাৰী হ'ব লগা হ'লে ভাওনাৰ যোগেদি জীৱন গঢ়াৰ প্ৰয়াস কৰিব লাগিব। যিমানবিলাক মানৱীয় গুণ বুলি ক'লে, মানৱ ধৰ্ম বুলি ক'লে, মৰম, স্নেহ, দয়া, মমতা, শ্ৰদ্ধা, ভক্তি, এই সকলো মানৱীয় গুণ সৃষ্টিৰ আমি ভক্তি মাৰ্গত বিচাৰি পাওঁ। ভক্তিৰ যোগেদিহে আমি শক্তি বুটলিবলৈ সক্ষম হওঁ আৰু সেই শক্তি কেৱল মানৱ সমাজৰ বাবে নহয়, জীৱ জগতৰ বাবে, ভগৱানে সৃষ্টি কৰা এই পৃথিৱীখনৰ বাবে আমি সেই শক্তি সৎব্যৱহাৰ কৰিব লাগে। আৰু এই সৎব্যৱহাৰ কৰিলেই শান্তি প্ৰতিষ্ঠা কৰাটো সম্ভৱ। কেতিয়াবা মানুহে সেই শক্তিক যদি অসৎ অভিপ্ৰায় লৈ কেৱল ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰাৰ প্ৰয়াস কৰে, তেতিয়াই মানৱ সমাজ উজুতি খায়। গতিকে সেইবাবে মই বিশ্বাস কৰোঁ সেই গুণবিলাক আয়ত্ত কৰিবৰ বাবে মানুহে ভাল কামৰ আশ্ৰয় ল'বৰ বাবে নিজেই প্ৰয়াস কৰিব লাগে, নিজেই চেষ্টা কৰিব লাগে। কাৰণ আপুনি শান্তি বুটলাটো সহজ কাম নহয়। টকা পইচা, ধন দৌলত জীৱনত বহুতখিনি আপুনি কিতাপ, বহুতখিনি আয়ত্ত কৰিব পাৰে, কিন্তু শান্তি ইমান সহজ নহয়। শান্তি যদি আপুনি বুটলিব লগা হয়, তেতিয়া মানৱ ধৰ্ম নিষ্ঠাৰে পালন কৰিব লাগিব। মানৱতাৰ পূজাৰী হৈ সকলোৰে বাবে সাৰ্বজনীন দৃষ্টিভংগীৰে শ্ৰদ্ধা, ভক্তি, মৰম চেনেহৰ মাজেৰে জীৱন আগুৱাই নিয়াৰ প্ৰয়াস কৰিব লাগিব। গতিকে অসম ভাওনা সমাৰোহে সেই মহৎ বাৰ্তা নিশ্চিতভাৱে অসমৰ চুকে কোণে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰাৰ প্ৰয়াস কৰিছে। আমি বিশ্বৰ মানৱ সমাজখনৰ ১বিংশ শতিকাত বৰ্তমান অৱস্থাটো প্ৰত্যক্ষ কৰিছোঁ। আজি আপোনালোকে দেখিছে কৰোণা কালত, কোভিড-19 পেণ্ডেমিক, এই অতিমাৰীৰ সময়ত বিশ্বৰ মানৱ সমাজ আমি ভাবিছিলোঁ বহুত আগবাঢ়ি গ'লো, এতিয়া আকাশত আমাৰ কাম নাইকিয়া হ'ল, আমি মহাকাশলৈ ঢাপলি মেলিলোঁ। কিন্তু পৰম সত্যটো পৰিস্থিতি আমাক সোঁৱৰাই দিলে। বিজ্ঞান আৰু প্ৰযুক্তিৰ যোগেদি আমি বহুতখিনি সফলতা অৰ্জন কৰিছোঁ সঁচা। এই পৃথিৱীখনক দূৰত্ব কমাই এখন পৃথিৱী গাঁৱলৈ আপুনি ৰূপান্তৰ ঘটাবলৈ আমি সক্ষম হৈছোঁ সঁচা। প্ৰযুক্তিৰ আশ্ৰয় ল'ব লাগিব সঁচা, কিন্তু মানৱতাক যদি বিসৰ্জন দিয়া যায়, তেতিয়াহ'লে কিন্তু মানৱ সমাজ শান্তিৰ সন্ধানত বলীয়া হ'ব লাগিব। গতিকে সেইকাৰণে বিজ্ঞান প্ৰযুক্তিৰ লগতে মানৱতাক সমান্তৰালভাৱে আমি আগুৱাই নিব লাগিব। আৰু সেইবাবে মানৱতাৰ পূজাৰী হিচাপে পৰম পূজনীয় সত্ৰাধিকাৰ প্ৰভুৱে এই ভাওনা সমাৰোহ আয়োজন কৰিছে। গতিকে সেইবাবে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই মানুহে মানুহৰ বাবে মানৱীয় অনুভূতিৰে কাম কৰাৰ যি বাৰ্তা আমালৈ প্ৰেৰণ কৰি গৈছে, এইবিলাক মূল্যাংকন কৰিবই লাগিব, মূল্যাংকন কৰিব লাগিব নিজৰ জীৱনৰ। হয়, আমাৰ প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত সমস্যা আছে, সংকট আছে, প্ৰত্যাহ্বান আছে, থাকিব। কাৰণ এই মানৱ শৰীৰ ধাৰণ কৰিলে কোনোৱে এই পথৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে। স্বয়ং ভগৱান কৃষ্ণ হওক, অৱতাৰী পুৰুষ ৰামে হওক, যিমানবিলাক মহান মনীষী, সকলোৱে এই দুৰ্যোগৰ মাজেৰে জীৱনৰ পৰম সত্যক আৱিষ্কাৰ কৰিছে আৰু মানৱ ধৰ্ম সেই প্ৰত্যাহ্বানৰ মাজেৰে মানৱ ধৰ্ম নিষ্ঠাৰে পালন কৰি গৈছে। গতিকে সেইবাবে জীৱনত
গুৰুসকলে কৈছে সমস্যাক দেখি হতাশ নহবা, সমস্যাক দেখি হতাশ নহবা, সমস্যাৰ মাজত সমাধানৰ সূত্ৰ আৱিষ্কাৰ কৰা। তোমাক বিবেক বিবেচনা দিছো, শক্তি প্ৰদান কৰিছো, সেই শক্তিৰ যোগেদি সমস্যাৰ মাজত সমাধানৰ সূত্ৰ আৱিষ্কাৰ কৰা। এইটো হৈছে মানৱ জীৱনৰ পৰম সফলতা। গতিকে সেইবাবে মই আজি এই মাজুলী পবিত্ৰ সমাজ, মাজুলী সমাজত এগৰাকী জনপ্ৰতিনিধি হিচাপে কাম কৰাৰ এটি সুযোগ প্ৰভুসকলে আপোনালোক সকলোৱে বিভিন্ন জাতি জনগোষ্ঠীয়ে মোক সুযোগ প্ৰদান কৰিলে। মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। আপোনালোকৰ ঋণ মই হয়তো মোৰ জীৱনত এই জীৱনত মই পৰিশোধ কৰিব নোৱাৰোঁ, কিন্তু মই চেষ্টা চলাই যাম, আন্তৰিকতাৰে চেষ্টা চলাই যাম। মাজুলীৰ ৰাইজৰ প্ৰতি যিখিনি মোৰ শ্ৰদ্ধা হৃদয়ত আছে সেইটো মই শব্দ বাক্যৰে মূল্যাংকন কৰিব নোৱাৰোঁ বা ব্যাখ্যা কৰিব নোৱাৰোঁ বা উল্লেখ কৰিব নোৱাৰোঁ, কিন্তু ভক্তিত শক্তি আছে। মই নিজেও জীৱনত সেই বস্তুটো উপলব্ধি কৰিছোঁ। মানুহে কেতিয়াবা উষ্মা প্ৰকাশ কৰিব পাৰে, হয়নে? ভগৱান কৃষ্ণই এই শিশুপালৰ গালিবিলাকৰ সময়ত নিজক যেনেধৰণে নিয়ন্ত্ৰণ কৰি হাঁহি হাঁহি সেই প্ৰতিটো গালিক মূল্যাংকন কৰিছিল। মানৱীয় দৃষ্টিভংগীৰে, ইতিবাচক দৃষ্টিভংগীৰে ইয়াক প্ৰত্যুত্তৰ দিছিল। মানুহে সেই সহিষ্ণুতাৰ অধিকাৰী হোৱাৰ প্ৰয়াস কৰিব লাগে জীৱনৰ বাটত। সমস্যা থাকিব, কোনোবাই ভৎসনা কৰিব পাৰে, কোনোবাই গালি দিব পাৰে, সেই গালিকো আশীৰ্বাদ হিচাপে লৈ জনতাৰ গালিক যদি মানৱীয় দৃষ্টিভংগীৰে মূল্যাংকন কৰিব পৰা যায়, তেতিয়াই শান্তি সম্ভৱ হয়। গতিকে সেইখন সমাজ আমি গঢ়ি তুলিবই লাগিব। সেইকাৰণে অসম ভাওনা সমাৰোহ। মই বুজি পাইছোঁ প্ৰভু ঈশ্বৰ আপুনি কিয় ভাওনা সমাৰোহ পাতি থাকে, হয়নে? গতিকে আজি মই আপোনালোকৰ মাজলৈ আহিলোঁ, কৌটি কৌটি প্ৰণাম যাচিছোঁ। আইসকল, আপোনালোকৰ উপস্থিতি নাই, দেউতাসকল আছে, আইসকল আছে, যুৱক যুৱতীসকল আছে, আৰু বহু দূৰ দূৰণিৰ পৰা ৰাইজ ইয়ালৈ আহে। প্ৰতি বছৰে শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে আৰু বাহিৰৰ পৰা বিদেশৰ বহু লোকে এই ভাওনা সমাৰোহ চাবলৈ আহে। মোৰ হাতত তেনে তথ্য আছে, খবৰ আছে। গতিকে এই ভাওনা সমাৰোহৰ সেই আকৰ্ষণটো যে আছে, মেগনেটিক এট্ৰেকশ্যন, এই মেগনেটিক এট্ৰেকশ্যন হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৰ পৰা কেনেধৰণে মানুহক এই ভাওনা সমাৰোহে এই মাজুলীৰ বুকুলৈ কঢ়িয়াই আনে। ইয়াৰ মহত্ব অধ্যয়ন কৰিব লাগিব, ইয়াৰ তত্ত্ব আমি উপলব্ধি কৰিব লাগিব। গতিকে সেইকাৰণে এই ভাওনা সমাৰোহক প্ৰতি বছৰে মাজুলীবাসী ৰাইজ আপোনালোকে ইয়াৰ বিশালতা, উদাৰতা, মহানতা আপোনালোকে বৃদ্ধি কৰাৰ কামত উদ্যোগ লওক। তাকেই কামনা কৰি মই আজি সকলোকে পুনৰবাৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণত কোটি কোটি প্ৰণাম যাচি, পৰম গুৰুজনাৰ ওচৰত কোটি কোটি প্ৰণাম যাচি মই মোৰ একাষাৰ সামৰিছোঁ। ধন্যবাদ। আৰু আজি মোৰ যিটো আনুষ্ঠানিক দায়িত্ব আছে, ভাওনা আজি মই উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। নমস্কাৰ।